Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এটা কুইক আপডেট লৈ আহিছোঁ আমাৰ সকলোৰে যি অপেক্ষা আছিলে এডিআৰই 2024-25ৰ ৰিজাল্টক লৈ পেলাই সেই অপেক্ষা অতি সোনকালে অন্ত পৰিবলৈ গৈ আছে কাৰণ আজি ৰাতি 12 বজাৰ পিছত ৱেবছাইট যোগে আমাৰ যিখিনি এডিআৰই ৰিজাল্টখিনি সেইখিনি প্ৰকাশ পাব গতিকে বেছি সময় নাই মাজত মাত্ৰ কেইটামান ঘণ্টা এই কেইটা ঘণ্টাৰ পিছতেই আমি সকলোৱে যি বহুদিনৰ পৰা অপেক্ষা কৰি আছোঁ এডিআৰই ৰিজাল্ট সেই ৰিজাল্ট ৱেবছাইট যোগে পাম গতিকে আপোনালোক সকলোৱে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যোগে সেই ৱেবছাইটত গৈ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু যদিহে পাছৱৰ্ড পাহৰিছেও কোনো কথা নাই তাতে ফৰগট পাছৱৰ্ডৰ অপশ্যন আহিব সেইটো মাৰি দিলে আমাৰ নিশ্চয় মেইল বা ফোন নাম্বাৰত এটা কোড আহি যাব তেনেকৈ চাব পৰা যাব গতিকে আৰু বেছি সময় নাই এইকেইটা ঘণ্টা অপেক্ষা কৰিলেই আমি ৰিজাল্টটো পাম বাকী সকলোলৈকে বেষ্ট উইজেছ থাকিলে আৰু যদিহে ভয় খাই আছে এতিয়াও যে কেনেকুৱা কি হ'ব বা কিমানখিনি কাট অফ আহিব মই কাট অফৰ ওপৰত বহুত ভালদৰে এনালাইচিছ কৰি কেইটামান ভিডিঅ' আপলোড কৰিছোঁ গোটেইকেইখন পেপাৰৰ কাৰণেই মোৰ চেনেলতে আছে গৈ পেলাই সোনকালে চেক কৰিব পাৰে বাকী বেষ্ট উইজেছ টু অল অফ ইউ ফ্ৰম মাই ছাইড থেংক ইউ